নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ এটা অধ্যায়ৰ কিছু অংশ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বাণিজ্যিক বেংক আৰু ইয়াৰ কাৰ্যাৱলী। আমাৰ আজিৰ আলোচনাৰ বিষয় হ'ল বাণিজ্যিক বেংক আৰু ইয়াৰ কাৰ্যাৱলী। ইয়াৰ আগৰ যিকেইটা ভিডিঅ' আছিল সেই ভিডিঅ' কেইটাত আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি দ্বিতীয় অংশ বাণিজ্যিক বেংক আৰু ইয়াৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে অহা বাণিজ্যিক বেংকটো কি বা বাণিজ্যিক বেংক বুলিলে কোনবিলাক বেংকক বুজোৱা হয়? যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশ মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পাদন কৰে তেনেবিলাক বেংককে সাধাৰণতে বাণিজ্যিক বেংক বুলি কোৱা হয়। কেন্দ্ৰীয় বেংকে আমি আগতেও কৈছোঁ যে কেন্দ্ৰীয় বেংকে জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ নাৰাখে আৰু জনসাধাৰণে প্ৰত্যক্ষভাৱে তাত টকা পইচাৰ লেনদেনো কৰিব নোৱাৰে। গতিকে যিবোৰ বেংকত জনসাধাৰণে টকা পইচাৰ লেনদেন কৰে, সঞ্চয় জমা থয় বা সঞ্চয় উলিয়ায়, সেইবিলাক বেংক সাধাৰণতে বাণিজ্যিক বেংকৰ অন্তৰ্গত। সেইকাৰণে কোৱা হৈছে যে জনসাধাৰণৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদি জড়িত কাৰ্য যিবোৰ বেংকে সম্পাদন কৰে সেই বেংকবোৰকেই বাণিজ্যিক বেংক বুলি কোৱা হয়। তো বৰ্তমান সময়ত বাণিজ্যিক বেংকবিলাকৰ কাৰ্যকলাপ দিনক দিনে বহুত বাঢ়িছে আৰু তাৰ কাৰ্যাৱলী সম্পৰ্কে আমি আলোচনা কৰিম। তো আমি জানিব লাগিব যে বৰ্তমান দৈনন্দিন জীৱনৰ ওতঃপ্ৰোতভাৱে জড়িত একোটা অংশ হৈ পৰিছে। বেংকৰ লেনদেন অবিহনে বৰ্তমান সভ্য সমাজত বা বৰ্তমান আধুনিক যুগত বেংকৰ লেনদেন প্ৰতিজন নাগৰিকৰে আছে বা থাকে। আমি এইবাৰ আলোচনাৰ বিষয় লৈছোঁ বাণিজ্যিক বেংকৰ কাৰ্যাৱলী। ইয়াত তোমালোকৰ পাঠত বাণিজ্যিক বেংকৰ প্ৰধান 4টা কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হৈছে। তাৰে প্ৰথম কাৰ্যটো দিছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে, দ্বিতীয়টো দিছে বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে, তৃতীয়টো দিছে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে আৰু চতুৰ্থটো দিছে অন্যান্য কাৰ্যাৱলীত কেইটামান তেওঁলোকে সংযোগ কৰি দিছে। আমি ইয়াৰ প্ৰথমটো লৈছোঁ বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। তো কেনেকৈ বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে? আমি কৈছোঁ জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে ঋণৰ যোগান ধৰাৰ পৰা আৰম্ভ কৰি সঞ্চয় গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যক্ষ যিটো লেনদেন, এই লেনদেনটো বাণিজ্যিক বেংকে সম্পাদন কৰে। বাণিজ্যিক বেংকত জনসাধাৰণে যি সঞ্চয় কৰে সেই সঞ্চয় 3 প্ৰকাৰৰ সঞ্চয় হয়। এটা হৈছে চলিত আমানত, যাক কাৰেণ্ট ডিপজিট বুলি কোৱা হয়। দ্বিতীয়টো হৈছে স্থিৰ আমানত বা কাল আমানত, যাক ফিক্সড ডিপজিট বুলি কোৱা হয়। আৰু তৃতীয়টো হৈছে সঞ্চয় আমানত বা ছেভিংছ ডিপজিট বুলি কোৱা হয়। গতিকে আমি সকলোৱে যেতিয়া বেংকত পাছবুক খুলিবলৈ যাওঁ বা একাউণ্ট খুলিবলৈ যাওঁ তেতিয়াহ'লে আমি তাত 3 ধৰণৰ একাউণ্টৰ ব্যৱস্থা আছে। তাৰে যিটো আমাৰ কাৰণে উপযোগী সেইটো আমি খুলিব পাৰোঁ। সেই প্ৰথমটো হৈছে স্থিৰ আমানত বা কাল আমানত। স্থিৰ আমানত বা কাল আমানত কি? যে স্থিৰ আমানত বা কাল আমানত হৈছে কি, যে যেতিয়াই মন যায় আমানতকাৰীয়ে সেই ধন উলিয়াব নোৱাৰে, বেংকক আগতীয়াকৈ জনাব লাগিব আৰু জনোৱাৰ পিছতহে সেই ধন উলিয়াব পাৰে। এনে আমানতক স্থিৰ আমানত বুলি কোৱা হয়। গতিকে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা এটা নিৰ্দিষ্ট সময়লৈ তেওঁলোকে কি কৰে, তাত জমা থ'ব বুলি আগতীয়াকৈ তেওঁলোকে অনুমতি প্ৰদান কৰে আৰু তাৰ পিছতহে বেংকৰ অনুমতি লৈ সেই টকাটো উলিয়াব পাৰে। তাক স্থিৰ আমানত বুলি কোৱা হয়। কিন্তু সঞ্চয় আমানতৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। সঞ্চয় আমানতৰ ক্ষেত্ৰত কি হয়, যিমান পৰিমাণৰ টকা বেংকত জমা থাকে আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি তাৰ কিছু অংশ উলিয়াব পাৰে আৰু সকলোখিনি উলিয়াবলৈ বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হয়। কিন্তু কিছু অংশ যেতিয়াই তেতিয়াই আমানতকাৰীয়ে উলিয়াব পাৰে। এইটো হ'ল সঞ্চয় আমানত। আৰু আমাৰ এটা আছে চলিত আমানত বা যাক ইংৰাজীত ৰেকাৰিং ডিপজিট বুলি কোৱা হয়। এই ৰেকাৰিং ডিপজিটটো হ'ল এনেকুৱা যে
সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰিব। তেওঁলোকৰ প্ৰয়োজন অনুসৰি চেকৰ যোগেদি এই ধন উলিয়াই আনিব পাৰিব। এইটো হ'ল চলিত আমানত বা কাৰেণ্ট ডিপজিট বুলি কোৱা হয়। গতিকে আমি এটা কথা বুজিলোঁ যে বেংকত লেনদেন কৰিবলৈ যি একাউণ্ট খোলা হয়, একাউণ্টবোৰ 3 প্ৰকাৰৰ। তাক 3 প্ৰকাৰৰ আমানত বুলি কোৱা হয়: চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত, যাক কাৰেণ্ট ডিপজিট, ফিক্সড ডিপজিট আৰু ছেভিংছ ডিপজিট বুলি কোৱা হয়। কাৰেণ্ট ডিপজিটটো এনেকুৱা যে তাৰ টকা পইচা আমানতকাৰী বা জমাকাৰীয়ে যেতিয়াই প্ৰয়োজন তেতিয়াই চেকযোগে উলিয়াব পাৰে। স্থিৰ আমানত নিৰ্দিষ্ট সময়ৰ আগতে উলিয়াব নোৱাৰে, আৰু সঞ্চয় আমানত কিছু অংশ প্ৰয়োজন অনুসৰি উলিয়াব পাৰে। সকলোখিনি উলিয়াবলৈ বেংকৰ অনুমতিৰ প্ৰয়োজন হয়। এয়া আছিল বাণিজ্যিক বেংকৰ প্ৰথম কাৰ্য আৰু প্ৰধান কাৰ্য। জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰা, এইটো হ'ল প্ৰধান কাৰ্য। দ্বিতীয় কাৰ্যটো হ'ল বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। অকল জমা ৰাখিলেই নহ'ব, তেওঁলোকে কি কৰে? ঋণ দিব লাগিব। কাক ঋণ দিয়ে? কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালক, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক। এই লোকসকলে বাণিজ্যিক বেংকৰ পৰা ঋণ গ্ৰহণ কৰে। অৱশ্যে ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওঁতাৰ আৰ্থিক স্থিতি কিছু সবল হয়, আৰু এই ক্ষেত্ৰত যি কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংক আমাৰ ভাৰতবৰ্ষত, এই ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা মতেহে তেওঁলোকে ঋণৰ যোগান ধৰিব পাৰে। আৰু ঋণৰ যিটো হাৰ, বেংকৰ যিটো হাৰ, ঋণৰ সুদৰ হাৰটোও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰি দিয়ে। গতিকে আমি ক'ব লাগিব যে এই ঋণৰ যোগান ধৰাটো বাণিজ্যিক বেংকসমূহৰ এটা মুখ্য কাৰ্যৰ ভিতৰত পৰে। যেনেকৈ সঞ্চয় সংগ্ৰহ কৰাটো এটা মুখ্য কাৰ্য, ঠিক তেনেকৈ ঋণ প্ৰদান কৰাটো বা ঋণ দিয়াটো এটা বাণিজ্যিকসমূহৰ ঋণৰ যোগান ধৰাটো এটা মুখ্য কাৰ্যৰ ভিতৰত পৰে। অৱশ্যে এইখিনিতে এটা কথা কি যে বাণিজ্যিক বেংকসমূহে দীৰ্ঘকালীন ঋণ নবঢ়ায়। ইয়াৰ কাৰণটো হ'ল, যিহেতু বাণিজ্যিক বেংকে আমানতকাৰীসকলৰ জমা থোৱা টকাৰ পৰাই ঋণ প্ৰদান কৰে, এটা অংশ ঋণ হিচাপে জনসাধাৰণলৈ আগবঢ়ায়। গতিকে অতি দীঘলীয়া সময়ৰ কাৰণে 5 বছৰ, 10 বছৰ, 15 বছৰ এনেকুৱা সময়ৰ কাৰণে তেওঁলোকে ঋণ নবঢ়ায়। কাৰণ এনেকৈ ঋণ আগবঢ়ালে তেওঁলোকৰ সঞ্চয়টো ঘূৰি নাযাব, আৰু লোকসকলক সময়মতে তেওঁলোকে কি কৰিব নোৱাৰিব? পইচা উভতাই দিব নোৱাৰিব, বা জমাকাৰীসকলক তেওঁলোকৰ জমা ধন উভতাই দিব নোৱাৰিব। গতিকে এটা হ্ৰস্বকালীন সময়ৰ বাবে বা কম সময়ৰ কাৰণে তেওঁলোকে ঋণ প্ৰদান কৰে। এতিয়া তৃতীয়টো বাণিজ্যিক বেংকৰ কাৰ্য হ'ল ঋণ মুদ্ৰাৰ সৃষ্টি কৰা। তো বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। কেনেদৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে? এইটো এটা সামান্য জটিল প্ৰক্ৰিয়া। ইয়াক বুজিবলৈ অলপ এটা উদাহৰণৰ প্ৰয়োজন হ'ব। তো ঋণ মুদ্ৰানো কি? যে ঋণ মুদ্ৰা হৈছে কি? বেংকসকলে ঋণ দি জনসাধাৰণক যি মুদ্ৰাৰ সৃষ্টি কৰে সেইটোকে ঋণ মুদ্ৰা বুলি কোৱা হয়। এজন মানুহক যদি 1000 টকা ঋণ দিয়ে, 1000 টকা ঋণ দিলে সেই 1000 টকাটো মানুহজনে দ্বিতীয়টো বেংকত যেতিয়া জমা থ'ব, তেতিয়া দ্বিতীয়টো বেংকে তাৰ পৰা 20% তেওঁলোকৰ লগত ৰাখি 80% ঋণ দিব। প্ৰথম বেংকে 1000 টকা ঋণ দিলে, আৰু দ্বিতীয় বেংকত সেই পইচাখিনি জমা থোৱাৰ পিছত দ্বিতীয় বেংকে তাৰ পৰা 20% ৰাখি, অৰ্থাৎ 200 টকা ৰাখি 800 টকা ঋণ প্ৰদান কৰিলে। তেতিয়াহ'লে এই দুটা বেংক মিলি ঋণ দিয়াৰ পৰিমাণ হ'ল 1800 টকা। তাৰপিছত সেই 800 টকাটো উলিয়াই আনি মানুহজনে যেতিয়া তৃতীয় বেংকত জমা থ'ব, তেতিয়া আকৌ তৃতীয় বেংকে কি কৰিব? তাৰ 20%, 20% তেওঁলোকৰ লগত ৰাখি বাকীখিনি আকৌ জনসাধাৰণ পাব্লিকজনক ঋণ হিচাপে আগবঢ়াব। তেতিয়া তেওঁ 160 টকা, 800 টকাৰ 160 টকা বেংকত ৰাখি বাকী 640 টকা ঋণ হিচাপে আগবঢ়াব। অৰ্থাৎ তিনিটা বেংক মিলি মুঠ ঋণৰ পৰিমাণ হ'ব, প্ৰথমটো বেংকে 1000 টকা দিলে, দ্বিতীয়টো বেংকে 800 টকা দিলে, তৃতীয়টো বেংকে দিলে 640 টকা, 2440 টকা। এনেধৰণে ঋণ মুদ্ৰাৰ সৃষ্টি হৈ গৈ থাকিব, আৰু একেবাৰে শেষত এই 1000 টকাটোৱে ঋণ মুদ্ৰা হিচাপে 5000 টকা ঋণ মুদ্ৰা হিচাপে সৃষ্টি হ'ব। গতিকে এইটোৱে আছিল ঋণ মুদ্ৰাৰ সৃষ্টি। ঠিক এইধৰণে বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰা দেখা যায়। অৱশ্যে ইয়াত ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা থাকে, আৰু প্ৰয়োজন সাপেক্ষে মুদ্ৰাস্ফীতিৰ সময়ত বা একেৰাহে বস্তুৰ দৰ বৃদ্ধি হৈ থাকিলে তাক নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়াবা এই ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসাৰে ঋণ মুদ্ৰা নিয়ন্ত্ৰিত হয়।
এতিয়া বাণিজ্যিক বেংকত আমি তৃতীয়টো কাৰ্য লৈছোঁ। তৃতীয়টো কাৰ্য হৈছে চতুৰ্থটো কাৰ্যক অন্যান্য কাৰ্য বুলি কোৱা হৈছে। অন্যান্য কাৰ্যৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ কাৰ্য আছে। এটা হৈছে কি যে আমানতকাৰীয়ে মূল্যৱান অলংকাৰ পাতি গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষণ হিচাপে কাৰ্য সম্পাদন কৰে। কেতিয়াবা মানুহে নিজৰ ঘৰত আ অলংকাৰ বা গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সুৰক্ষিত অৱস্থাত নাথাকিব বুলি ধৰি লয়। যিকোনো কাৰণত ডকাইত নাইবা এই ধৰণৰ কোনোবা প্ৰাকৃতিক দুৰ্যোগ, জুই, বানপানী ইত্যাদিৰ ফলত কি হ'ব পাৰে, আ অলংকাৰবোৰো নষ্ট হ'ব পাৰে বা গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ নষ্ট হ'ব পাৰে বা কোনোবাই হস্তগত কৰি লৈ যাব পাৰে। গতিকে সেইবোৰ সুৰক্ষিত অৱস্থাত ৰাখিবলৈ তেওঁলোকে সেইবোৰ বেংকত জমা থয়। বেংকে কিছুমান সুন্দৰ নিয়ন্ত্ৰিত কক্ষ বা এটা ষ্ট'ৰেজ ৰুম, যাক লকাৰ বুলি কোৱা হয়, এই লকাৰৰ সৃষ্টি কৰে। আৰু সেই লকাৰবিলাক কি কৰে, সেই যিজনে জমা থয় বস্তুটো তেওঁ নিজৰ এটা লকাৰ তেওঁ ভাড়াত লৈ লয় আৰু সেই ভাড়াৰ বিনিময়ত যিমান পইচা দিব লাগে সেই পইচাটো তেওঁলোকে দি দিয়ে। আৰু লগতে তাৰ চাবি বেংক কৰ্তৃপক্ষৰ হাতত এপাত থাকে আৰু আনপাত চাবি এই যিজন জমা থ'ব সেই জমাকাৰীজনৰ হাতত থাকে। এই দুয়োপাত চাবিৰে মিলাইহে সেই লকাৰটো খুলিব পাৰি। বেংকৰ অনুমতি অবিহনে কোনেও সেই লকাৰটো খুলিব নোৱাৰে আৰু সেই জমাকাৰীজনেও বেংকৰ অনুমতি লৈহে লকাৰটো খুলি তেওঁৰ বস্তুটো ল'ব পাৰে। অৱশ্যে সময়ে সময়ে তেওঁ কি কৰি থাকিব লাগে যে ইয়াৰ যিটো ভাড়া বা মূল্য, ইয়াৰ বিনিময়ত বেংকক দিবলগীয়া টকাখিনি দি থাকিবলগীয়া হয়। অৱশ্যে এটা কথা কি যে যদি এই ক্ষেত্ৰত সেই সামগ্ৰীখিনিৰ নথিপত্ৰখিনিয়ে হওক বা মূল্যৱান অলংকাৰখিনিয়ে হওক, এইখিনি ইঞ্চুৰেঞ্চ বা তাৰ বীমাকৰণৰ ব্যৱস্থা কৰা আছে। যদি যিকোনো প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, জুই ইত্যাদিৰ ফলত ধ্বংস হয়, তাৰ ফলস্বৰূপে বেংকে এই সকলোখিনি বস্তুৰ দায়িত্ব লয় আৰু সেইখিনি ইঞ্চুৰেঞ্চ কৰা থাকে বা বীমা কৰা থাকে আৰু বীমা কোম্পানীৰ পৰা সেইটো পোৱাৰ ব্যৱস্থা কৰি দিয়ে। সেইধৰণে এই ব্যৱস্থাটো সুৰক্ষিত অৱস্থাত থাকে বা নিজৰ সম্পত্তি, নথিপত্ৰ, গুৰুত্বপূৰ্ণ আ অলংকাৰ, মূল্যৱান সোণ, ৰূপ ইত্যাদি সুৰক্ষিত অৱস্থাত এই ধৰণে ৰাখিব পাৰে। বেংকৰ এইটো এটা হৈছে অন্যতম কাৰ্য যিটো বেংকে সম্পাদন কৰে। তাৰোপৰি আন এটা কাৰ্য বেংকে সম্পাদন কৰে, সেইটো হ'ল কি যে আমানতকাৰীৰ সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য সম্পাদন কৰে। কেতিয়াবা আমানতকাৰীয়ে কি কৰে, নিজৰ নামত থকা সা সম্পত্তিৰ বিনিময়ত তাক মৰ্টগেজ হিচাপে ৰাখি লোন ল'ব পাৰে বা বিভিন্ন কাম কাজ কৰিব পাৰে। গতিকে ন্যাসৰক্ষী হিচাপে বা তাৰ সাক্ষী হিচাপে বা তাৰ ন্যাসৰক্ষী হিচাপে বেংকে কাৰ্য সম্পাদন কৰে। এইখিনি আছিল আমাৰ বাণিজ্যিক বেংকৰ বিভিন্ন কাৰ্য। ইতিমধ্যে বৰ্তমান সমাজ ব্যৱস্থাত বেংক ওতঃপ্ৰোতভাৱে জড়িত আমি আগতে কৈছোৱেই, আৰু প্ৰতিজন মানুহে বেংকৰ লগত লেনদেন কৰেই স্বাভাৱিক ধৰণে। গতিকে বেংক সম্পৰ্কত আমি এই কথাখিনি জনাৰ পিছত আৰু বিভিন্ন প্ৰকাৰৰ বেংক আমাৰ দেশত আছে আৰু সেই বেংকসমূহ সম্পৰ্কে আমি ইতিমধ্যে ইয়াৰ পিছত আলোচনা কৰিম। অৱশ্যে এটা কথা ঠিক যে আমি যি বেংকৰ বিভাগ আমি আলোচনা কৰিছোঁ বা বেংকৰ বিভিন্ন ভাগবোৰ আলোচনা কৰিছোঁ, এই ভাগবোৰ আমাৰ ভাৰতবৰ্ষৰ ভাৰতীয় যিবিলাক বেংক আছে ভাৰতবৰ্ষৰ, এই বেংকবিলাকৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছে। হয়তো পৃথিৱীৰ অন্যান্য দেশত তেওঁলোকৰ নিজৰ ধৰণে বেলেগ বেলেগ ভাগ তেওঁলোকে কৰি লৈছে। গতিকে সেইকাৰণে আমি ইয়াত ভাৰতীয় শব্দটো ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি তৃতীয়টো বেংকৰ কথা আলোচনা কৰিবলৈ লৈছোঁ। তৃতীয়বিধ বেংক হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, চমুকৈ যাক IDBI বুলি কোৱা হয়। 1964 চনত এই বেংকটো স্থাপন কৰা হৈছিল আৰু এই বেংকটোৰ উদ্দেশ্যটো ইয়াৰ নামতে প্ৰকাশ পায়। সেইটো হ'ল কি, মূল উদ্দেশ্য হ'ল উদ্যোগৰ উন্নয়ন কৰা। প্ৰথম কথা হ'ল উদ্যোগসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা আছিল এই বেংকটোৰ প্ৰধান কাৰ্য। দ্বিতীয় কাৰ্য হ'ল কি যে উদ্যোগটোৰ লগতে উদ্যোগটোৰ সৈতে জড়িত আন যিবিলাক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহৰ যাতে উৎপাদন আৰু প্ৰসাৰতা বৃদ্ধি পায় তাৰ বাবে প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়োৱাটোও ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ এটা অন্যতম কাৰ্য।
এই বেংকৰ তৃতীয়টো কাৰ্য হ'ল কি যে যিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল আছে বা বেকৱাৰ্ড এৰিয়া আছে এই বেকৱাৰ্ড এৰিয়াসমূহত কোনোবাই যদি উদ্যোগ প্ৰতিষ্ঠান আৰম্ভ কৰিব খোজে তেতিয়াহ'লে সেই লোকসকললৈ ৰেহাইৰ সুতৰ হাৰত এই বেংকে ঋণ আগবঢ়ায় অৰ্থাৎ উদ্যোগ পিছপৰা অঞ্চলবোৰত আৰ্থিকভাৱে পিছপৰা অঞ্চলবোৰত উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই বেংকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই ঔদ্যোগিক উন্নয়ন বেংকৰ যিটো চতুৰ্থ কাৰ্যটো হ'ল কি যে তেওঁলোকে ট্ৰেইনিঙৰ জৰিয়তে কেনেকৈ উদ্যোগ স্থাপন কৰিব পাৰি সেই সম্পৰ্কত ব্যৱস্থা কৰে বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আৰু প্ৰশিক্ষণৰ জৰিয়তে যিবিলাক জিলাত উদ্যোগ নাই উদ্যোগবিহীন জিলাসমূহত উদ্যোগ সৃষ্টি কৰিবলৈ গুৰুত্বপূৰ্ণ তেওঁলোকৰ ভূমিকা আছে গতিকে এই চাৰিটা কাৰ্য আছিল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক চমুকৈ IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়াৰ কাৰ্য তাৰপিছত আহা যে ভাৰতবৰ্ষত থকা আন এক শ্ৰেণীৰ বেংক হৈছে যাক আঞ্চলিক গ্ৰাম্য বেংক বা ৰিজিয়নেল ৰুৰেল বেংক বুলি কোৱা হয় এইটো গাঁও অঞ্চলত বিশেষকৈ ইয়াক স্থাপন কৰা হয় 1975 চনতে প্ৰথম 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল এই বেংকে সম্পাদন কৰা কেইটামান কাৰ্য আমি কৈছোঁ এই কাৰ্য হ'ল কি যে গাঁও অঞ্চলবিলাকৰ মানুহে সাধাৰণতে বেংকৰ লগত কমকৈ লেনদেন কৰিছিল আগতে অৱশ্যে আজিকালি গাঁৱৰ অঞ্চল বুলি কথা নাই সকলোৱে বেংকৰ লগত লেনদেন কৰে কিন্তু কিছু আগতে অকল চহৰ অঞ্চলত কিছুদিন আগতে চহৰ অঞ্চলৰ লোকসকলে বেংকৰ লেনদেনৰ ক্ষেত্ৰত আগভাগ লৈছিল বা আগস্থান লৈছিল আৰু গাঁৱৰ অঞ্চলৰ মানুহবিলাকে বেপাৰী মহাজনসকল আদিৰ পৰা অধিক সুদত ঋণ গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা বেছি দুৰ্বল হৈ পৰিছিল আৰু সেই কাৰণে সেই পদ্ধতিটো নোহোৱা কৰি গাঁও অঞ্চলৰ লোকক কম পৰিমাণৰ সুদৰ হাৰত ঋণ আগবঢ়াবলৈ আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল গতিকে এইটো আছিল এটা অন্যতম লক্ষ্য আৰু কাৰ্য আৰু দ্বিতীয়টো কাম হ'ল কি যে তেওঁলোকে সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰে আৰু বৰ্তমান ভাৰতবৰ্ষত প্ৰায় 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে বা চলি আছে আৰু তাৰ বিভিন্ন শাখা উপশাখাসমূহ বিভিন্ন গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় এইটো আছিল চতুৰ্থ ভাগ ভাৰতবৰ্ষৰ বেংকসমূহৰ এটা অন্যতম ভাগ বা পঞ্চম ভাগটো হৈছে কি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট যাক চমুকৈ নাবাৰ্ড বুলি কোৱা হয় নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক 1982 চনত এই নাবাৰ্ড বুলি যিটো বেংক সেই বেংকটো স্থাপন কৰা হৈছিল আৰু ই গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিবোৰ কাৰ্য সম্পাদন কৰিছিল গাঁও অঞ্চলত ঋণ দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যি কাৰ্য সম্পাদন কৰিছিল সেই সকলোবোৰ কাৰ্য এই নাবাৰ্ডলৈ হস্তান্তৰ কৰি দিয়া হৈছিল আৰু নাবাৰ্ডে ৰিজাৰ্ভ বেংকৰ ঠাইত নাবাৰ্ডে সেই সকলোবোৰ কাম চোৱা চিতা কৰিছিল ইয়াৰ নামটোতে আছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক গতিকে নিশ্চয় কৃষি ক্ষেত্ৰত আৰু গাঁও অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এই বেংকটোৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ মূল যিকেইটা কাৰ্য সেই কাৰ্যকেইটা হ'ল প্ৰথম যে গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠানত বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে এই আটাইবোৰ শীৰ্ষ বিত্তৰ যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড গাঁও অঞ্চলত যদি কোনোবা বিনিয়োগ প্ৰতিষ্ঠান আছে নাইবা উৎপাদনৰ সৈতে জড়িত প্ৰতিষ্ঠান আছে সেই সকলৰ লগত প্ৰত্যক্ষভাৱে এই নাবাৰ্ডে আৰ্থিক লেনদেন কৰে দ্বিতীয় কাৰ্যটো হ'ল কি যে ঋণ প্ৰদান প্ৰক্ৰিয়া যিটো ঋণ তেওঁলোকে আগবঢ়ায় এই ঋণটো তেওঁলোকৰ জৰিয়তে হয় আঁচনিৰ পুনৰীক্ষণ কি ধৰণৰ তেওঁলোকে আঁচনি গ্ৰহণ কৰিব বা কি ধৰণৰ প্লেন কৰিব সেই ঋণ খৰচ কৰাৰ ক্ষেত্ৰত এইটোও পৰ্যালোচনা কৰে আৰু ট্ৰেইনিঙৰ ব্যৱস্থাৰ জৰিয়তে উদ্যোগসমূহ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব আগবঢ়ায় আৰু তৃতীয়টো কাৰ্য হ'ল যে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে এটা সমন্বয় ৰক্ষা কৰে বা কোঅপাৰেট কৰে তেওঁলোকে তাত সহযোগিতা আগবঢ়ায় আৰু সমন্বয়ক বেংক হিচাপে কাম কৰে চৰকাৰে যদি ৰিজাৰ্ভ বেংকৰ পৰা টকা ল'বলগীয়া হয় তেতিয়াহ'লে নাবাৰ্ডৰ জৰিয়তে ল'ব পাৰে মধ্যস্থতাকাৰী হিচাপে কাম কৰে এই ধৰণৰ কিছুমান বিশেষ ধৰণৰ মধ্যস্থতাকাৰী বা
তেওঁলোকৰ সমন্বয়ক হিচাপে এই নাবাৰ্ডে কাম কৰে এটো হল ভাৰতবৰ্ষৰ পঞ্চমটো বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা চমুকৈ যাক নাবাৰ্ড বুলি কোৱা হয় এতিয়া আমি ভাৰতবৰ্ষৰ বেংকৰ যেটো ষষ্ঠটো বিভাগ বা শেষৰ ভাগটো আলোচনা কৰিবলৈ লৈছো এই শেষৰ ভাগটো কোৱা হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া যাক চমুকৈ চিডবি বুলি কোৱা হয় SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইয়াত আমাৰ নামটোতে এটা কথা লুকাই আছে যে ক্ষুদ্ৰ উদ্যোগ উন্নয়ন ভাৰতবৰ্ষৰ উদ্যোগবিলাকক তিনি প্ৰকাৰত ভাগ কৰা হয় বৃহৎ উদ্যোগ মজলীয়া উদ্যোগ আৰু ক্ষুদ্ৰ উদ্যোগ যিবিলাকত বনোৱাৰ সংখ্যা তেনেই কম আৰু খুব কম মূলধনেৰে ঘৰতে তেওঁলোকে কি কৰে উৎপাদন কৰে তাক ক্ষুদ্ৰ উদ্যোগ বা কুটিৰ উদ্যোগ বুলি কোৱা হয় এই ক্ষুদ্ৰ বা কুটিৰ উদ্যোগসমূহলৈ ঋণ আগবঢ়াই এই ভাৰতীয় ক্ষুদ্ৰ উদ্যোগিক উন্নয়ন বেংকে 1989 চনত এখন সংসদত চিডবি আইন বুলি আইন গৃহীত হৈছিল আৰু তাৰ ফলস্বৰূপে 1990 চনৰ পৰা এই আইন কাৰ্যকৰী হৈছে ইয়াৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত আৰু এই কাৰ্যালয়ৰ পৰা ইয়াক পৰিচালনা কৰা হয় ইয়াৰ কেইটামান কামৰ ভিতৰত হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নয়ন প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা তেওঁলোকে কৰে 2 ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে অকল উৎপাদন কৰিলেই নহব এইবোৰ বিক্ৰী কৰিব পাৰিব লাগিব আৰু এই বজাৰৰ সুবিধা এই বেংকৰ জৰিয়তেই হয় তৃতীয়টো হৈছে অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহ অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা হয় যিবিলাক অৰ্ধনগৰ অৰ্থাৎ সৰু সৰু মফচলীয়া চহৰ আছে এই মফচলীয়া চহৰবিলাকত কি কৰা হয় উদ্যোগসমূহৰ উৎপাদন বৃদ্ধি কৰি আৰু লগতে তাক ভালদৰে ডিস্ট্ৰিবিউচন কৰি তাতেই বিক্ৰীৰ ব্যৱস্থা কৰা হয় আৰু ইয়াৰ ক্ষেত্ৰত এই বেংকে যথেষ্ট পৰিমাণে সুবিধা আগবঢ়ায় আৰু চতুৰ্থটো কাৰ্য হ'ল কি যে ৰাজ্যিক বিত্ত নিগম বা উদ্যোগিক নিগম যিবিলাক আছে ব্যৱসায়িক বেংক সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়োৱাত এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়ায় যিবিলাক নিগম আছে ৰাজ্যিক বিত্ত নিগম হওক বা উদ্যোগিক উন্নয়ন নিগম হওক ব্যৱসায়িক বেংক হওক সমবায় বেংক হওক এইবিলাকলৈ এই যি আমি ক্ষুদ্ৰ উদ্যোগিক উন্নয়ন বেংক চমুকৈ চিডবি বুলি কোৱা হয় এওঁলোকে ঋণ আগবঢ়ায় এইখিনি আছিল এই 6টা প্ৰকাৰ আছিল ভাৰতবৰ্ষৰ বেংকৰ যি প্ৰকাৰ এতিয়া আমি এটা বিষয় আলোচনা কৰিবলৈ লৈছো হেতু হৈছে কি যে বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠান কাকনো অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয় বেংক নহয় কিন্তু বেংকৰ দৰেই কাম কৰে এটো অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয় এই প্ৰতিষ্ঠানসমূহে সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্ৰহণ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায় কিন্তু বেংকৰ ক্ষেত্ৰত যেটোৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ চেকৰ যোগেদি তেওঁলোকে ধন উলিয়াব নোৱাৰে এটো হ'ল তেওঁলোকৰ মূল এটা পাৰ্থক্য আৰু আন এটা পাৰ্থক্য আছে কি যে এই বেংকত যি ধৰণে সঞ্চয়কাৰীৰ জমা ধনৰ বাবে বীমাকৰণ আঁচনি আছে বা তেওঁলোকৰ এটা ইন্স্যুৰেন্স আছে কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ এই ব্যৱস্থাটো খুব কম যদিও কিছু বেংকৰ আছে বেছিভাগৰে নাই অৱশ্যে এই সকলো ধৰণৰ অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ কামকাজ আৰম্ভ কৰিব লাগিলে কেন্দ্ৰীয় বেংকে ইয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে আৰু কেন্দ্ৰীয় বেংকে ইয়াৰ সকলো গাইডলাইন বা সকলো নীতি নিৰ্দেশনা জাৰি কৰে আৰু সেইমতে তেওঁলোকে প্ৰথম অৱস্থাত ৰিজাৰ্ভ বেংকত ইয়াক ৰেজিষ্ট্ৰেচন কৰাব লগা হয় পঞ্জীয়ন কৰাব লগিয়া হয় আৰু পঞ্জীয়ন কৰাৰ পিছতে তেওঁলোকে কামকাজ আৰম্ভ কৰিব পাৰে অৱশ্যে কিছুমানে এনেকৈ পঞ্জীয়ন নকৰা বহুতো ভুৱা বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানে ইতিমধ্যে জনসাধাৰণৰ ধন লৈ তেওঁলোক গুচি গৈছে তাৰো কিছুমান প্ৰমাণ নহয় আৰু এনেকুৱা কিছুমান বেংক নহয় কিন্তু বেংকৰ দৰে এতিয়াও সমাজত কাম কৰি আছে এইবোৰকে অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বা বেংক ব্যৱস্থাৰ বহিৰ্ভূত বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয় এইখিনি আছিল বেংকৰ বিভিন্ন প্ৰকাৰ আৰু কাৰ্যাৱলীৰ বিষয়ে এবাৰ আমি ইয়াৰ পৰা হ'ব পৰা কেইটামান সমূহ প্ৰশ্নৰ বিষয়ে তোমালোকক কম আৰু প্ৰশ্নকেইটা ভিডিঅ'টো ভালদৰে চাই তোমালোকে উত্তৰবোৰ লিখিবা
আজি আমি এই পাঠটোৰ পৰা সৰ্বমুঠ 10টা প্ৰশ্ন লৈছোঁ। তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ ভিডিঅ'টোৰ পৰা খুব সুন্দৰকৈ লিখিব পাৰিবা, ভালকৈ মন দি শুনিলে হ'ল। প্ৰথম প্ৰশ্নটো হৈছে বাণিজ্যিক বেংক কাক বোলে। দ্বিতীয় প্ৰশ্নটো হ'ল এই বেংকে জনসাধাৰণৰ পৰা 3 প্ৰকাৰে সঞ্চয় সংগ্ৰহ কৰে, যাক আমানত বুলি ক'ব পাৰি। এই আমানতসমূহৰ বিষয়ে চমুকৈ লিখা। তৃতীয় প্ৰশ্ন, বাণিজ্যিক বেংকসমূহে কিদৰে ঋণ মুদ্ৰা সৃষ্টি কৰে, চমুকৈ লিখা। চতুৰ্থ প্ৰশ্ন, বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যসমূহ কি কি বুজাই লিখা। 5 নম্বৰ প্ৰশ্ন, সম্পূৰ্ণ অৰ্থ ইংৰাজীতে লিখা। IDBI, নাবাৰ্ড, SIDBI। আৰু ষষ্ঠ প্ৰশ্ন, নাবাৰ্ডৰ 2টা কাৰ্য লিখা আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। 7 নম্বৰ, SIDBIৰ 2টা প্ৰধান কাৰ্য লিখা। 8 নম্বৰ প্ৰশ্ন, চলিত আমানত কি। 9 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম লিখা। ই কেতিয়া স্থাপন হৈছিল। আৰু আজিৰ শেষৰ প্ৰশ্নটো হ'ল অনা বেংক বিত্তীয় প্ৰতিষ্ঠান কি, চমুকৈ লিখা। তো এইখিনি আছিলে আজিৰ প্ৰশ্ন, আৰু ভালকৈ ভিডিঅ'টো চালে এই সকলোখিনি প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা। তো আজিলৈ আটাইকে মৰম আৰু নমস্কাৰ জনাই ইমানতে সামৰিছোঁ। ধন্যবাদ।